স্নুপিৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই এতিয়া ৰাতিপুৱা হৈ আছে আৰু ৰাতিপুৱা মানে সোনকালে ওলাবলগীয়া হ'ল এফালে যাব লগা আছে ক'ত যাম ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই গৈ থাকিলে গম পাই গৈ থাকিব তেতিয়াহ'লে চাই থাকিব মোৰ ভিডিঅ'টো আৰু এটা কথা ক'বলৈ পাহৰিলোঁ আৰু মানে যোনডোখৰ জেগালৈ মই যাম বুলি ভাবিছোঁ আৰু সেইডোখৰ জেগাত মোৰ বহুত মেমৰিজ আছে মই সকলো দেখাম তেতিয়াহ'লে একদম চাই গৈ থাকিব আৰু বহুত বেছি ভাল লাগিব ইণ্টাৰেষ্টিং হয় বহুত বেছি আমি আহিলোঁ এইফালে চাই দিয়ক এইফালে দাদা দুজনো আহিছে এইফালে পূৰা ফোনত বিজি যোৰহাট পাই গ'লোহি আৰু বেছিটো নাই আৰু ফাইনেলি ভাল লগা জেগাডোখৰ পাই গ'লোহি আৰু মোৰ ভাল লগা মানুহজনীও পাই গ'লোহি কিমান হেপী মই নিজে ক'বই পৰা নাই মানে বহুত বেছি হেপী কিমান দিনৰ পিছত লগ পাইছোঁ আকৌ হেপী হ'বলৈ হয়নে অঁ একদম মোৰ বেষ্ট ফ্ৰেণ্ডজনী পাই গ'লোহি এতিয়া দুইজনী আমি কলেজ যাম আৰু কি কৰিবলৈ আছে কৰি ল'মগৈ মানে মোৰ মাৰ্কশ্বিট নিবলৈ আছিলে আৰু কিবা এনেকৈ মানে মোৰ বহুত ডাঙৰ ট্ৰাং এটা নিব লগা আছিলে সেইকাৰণে আমি ভেনত আহিলোঁ সেইখন তাত ৰখাই থৈ দিয়া আছে মা আৰু পাপা তেতিয়াহ'লে আমি কলেজৰ কামখিনি কৰি ল'মগৈ দেখাওঁ কলেজখন কেনেকুৱা মানে আমাৰ মেমৰিজবোৰ দেখাম বুলি কৈছোঁ চব দেখাই থাকিম আৰু তেতিয়াহ'লে গৈ থাকোঁ আমি মই নলগাওঁ দেই তাই নিজে কৈ আছে লগাম কৰি অঁ মোৰ বহুত ভাল লগৰে গিফ্ট কৰিছে এইটো বিটু তোমাৰ কথা মেনশ্যন কৰি দিছোঁ দেই ভিডিঅ'টো এনেও চাবাই মই গম পাওঁ আমাৰ কলেজ কিমান দিনৰ মূৰত ন ভালনে ভালে আছে আমাৰ বুকছবিলাক পাওঁ আৰু ইয়াতে আমাৰ ইউনিফৰ্মো ইয়াতে মানে কালেকশ্যন থাকে ভালনে ভালে ফ্ৰিজো দিবলৈ আছিলে সেইটো কাৰণে ইয়াত হোষ্টেলৰ ফ্ৰিজ দি আছে বহুত দিন হ'ল আহিব পৰা নাছিলোঁ তিতাবৰ আজি একদম ছাডেনলি আহি গ'ল ন গ্ৰেছ তোমাক লগ কৰিব লাগে লৈ ল'লোঁ আৰু এতিয়া যাম আমি মাৰ্কশ্বিট আনিবলৈ কিমান দিনৰ মূৰত কিমান দিনৰ মূৰত ন মই মাৰ্কশ্বিট ল'মগৈ এতিয়া ভিতৰত গৈ এয়া বহুত ভাল লগা ছাৰ হয় একদম মোক বেলেগ মৰম কৰে তেওঁ মানে ইয়াত যদি মই কিবাকিবি এডমিট আনিবলৈ আহিলে ন পায়ে থাকোঁ আৰু একদম নাম চাম বহুত ধুনীয়াকৈ মনত আছে ভাল হৈ কলেজখন আমাৰ মীনা মেম আমাক বায়ো পঢ়াইছিলে বহুত ভাল হয় মেম মানে বহুত বেছি মৰম কৰে মেম আমাক কেনেকুৱা লাগিলে একদম বঢ়িয়া তোমালোকে বহুত সঁচাকৈ ভাল বহুত ভাল আমাৰ ষ্টুডেণ্টখিনিক সঁচাকৈ বহুত ভাল প্ৰত্যেক ষ্টুডেণ্টকে ভাল পাওঁ আৰু তোমালোকৰ ভালটোৱে মই মানে বাঞ্ছা কৰোঁ সদায় ভাল হ'বা তোমালোক সদায় ডিচিপ্লিন ৱেত থাকিবা ভাল হ'ব মেথছ পঢ়াইছিলে আমাৰ দিব্য ছাৰ আৰু মেথছ পঢ়াইছিলে আমাক কেনেকুৱা পালে এনেই আমাৰ বেজটো একো নাই সঁচা কথাটো কৰি দিয়ক বেয়া নাপাওঁ এয়া আমাৰ ছাৰ হয় এইফালে আমাৰ বিপুল ছাৰ মেথছ পঢ়াইছে আৰু এইফালে ছাৰ মেথছ পঢ়াইছে আৰু এইফালে আমাৰ একদম ফিজিক্স মোক বেছিকৈ আৰু সেইকাৰণে শিক্ষাও পালোঁ বহুতখিনি মানে জানিব পাৰিলোঁ আৰু মানে আচলতে বৰ্ডলে মতাৰ পৰা অকণমান হ'লেও কনফিডেণ্ট আহিছিলে যিমানখিনি যি হ'লেও ভাল লাগিছিলে আৰু ছাৰখন বহুত ভাল বহুত ফ্ৰী হয় মানে বহুতখিনি মৰম কৰিছিলে আৰু যোনটো নোৱাৰোঁ বহুত একদম ডাইৰেক্টলি ক'ব পাৰিছিলোঁ সিদ্ধাৰ্থ ছাৰক বিশেষকৈ বহুত ভাল আছিলে মানে বিশেষ বুলি নহয় আচলতে গোটেইকেইজন ছাৰে বহুত বেছি ধুনীয়া পঢ়াইছিলে ডিমাপুৰত হেৰি কৰিছিলে এপ্লাই তো তাত নাপালোঁ সেইকাৰণে কি কয় নাৰ্ছিঙৰ কাৰণে
তো আকৌ মিছনত ট্ৰাই কৰি মিছনত পাইছিলোঁ তাত জেগাটো চিট এইফালে জলি মেম কেমেষ্ট্ৰি পঢ়াইছিলে ইমান ধুনীয়া হৈছে সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু জলি মেমো ধুনীয়া হৈছে মানে ক্ষীণালে অলপ ক্ষীণালে এয়া আমাৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট হয় আৰু ইয়াত এতিয়া বিশ্ব ছাৰ নাই ইয়াত বিশ্ব ছাৰ বহে আৰু সদায় এইডোখৰৰ পৰা একদম এইডোখৰলৈকে মই এইফালেদি গ'লে মানে মাতিবই ছাৰে বহুত ধুনীয়াকৈ আৰু এইফালে স্বৰ্ণন ছাৰত বহে স্বৰ্ণন ছাৰ নাই চাগে অঁ কেক এপিচ আছিলে মোক দিলে খাবলৈ মেমতে চাহ খাই আছিলে আৰু মোলৈ মানে বেছিকৈ চচৰ পেকেটবোৰ বেছিকৈ মনত পৰে মেমহঁতৰ কাৰণ মই মানে ক্লাছত চচৰ পেকেট খাই খাই মানে ক্লাছ কৰি থাকোঁ আৰু মেমে সেইদিনাখন কৈছিলে মানে মেমহঁতে চবেই পাতিছিলে যে চচৰ পেকেটকেইটা দেখি মেলি কৈছে বিষ্ণুপ্ৰিয়ালৈ ক্লাছ আছিলে সুধো ছাৰৰ ৰুম হয় আৰু এয়া শইকীয়া ছাৰৰ এয়া মেম আমাক আচলতে পোৱা নাছিলে কিন্তু যেতিয়া মানে লগ পাওঁ ইমানেই ধুনীয়াকৈ মাতে মেমে বহুত ভাল লাগে এয়া মই আহিলোঁ আমাৰ ডেকা ছাৰৰ ওচৰলৈ ডাইৰেক্টৰ ছাৰ আৰু এয়া আমাৰ দীপক ছাৰ আৰু এয়া আমাৰ সমীৰ ছাৰ আৰু এয়া দীপক ছাৰ আমাৰ ইংলিছ পঢ়াইছিলে আৰু সমীৰ ছাৰে মোক পোৱা নাছিলে কিন্তু তেওঁ বহুত ভাল আছিলে চব মানে গোটেইখিনি টিচাৰে বহুত বেছি ভাল আছিলে আমাৰ ডেকা ছাৰ বহুত ভাল আছিলে মোক বহুত মৰম কৰে আৰু মাৰিছিলেও বহুত মনত পৰে আগৰ দিনবোৰ ছাৰ কেনেকুৱা লাগিলে আমাৰ বেজটো ভালে আছিলোঁ ন উৎপত্তি আছিলোঁ এয়া আমাৰ ডাইৰেক্টৰ ছাৰ শইকীয়া ছাৰ আৰু বহুত ভাল আছিলে তেওঁ মানে বহুতখিনি শিকিবলৈ পাইছিলোঁ কলেজখনত আৰু মানে বহুতখিনি মৰম কৰিছিলে আৰু বহুতখিনি বুজাই দিছিলে যোনটো মানে বেয়া হয় যোনটো ভাল দিশ হয় যোনটো বেয়া দিশ হয় এনেকৈ কৰি সোঁৱৰাই দিছিলে ছাৰ আমাৰ বেজটোক কেনেকুৱা পাইছিলে নি এতিয়ালৈকে চোৱাটোত স্পেচিয়েলি হাই ছেকেণ্ডেৰী 2000ৰ পৰা কিমান বেছি মানে ছেকেণ্ড বেষ্ট ওলাই সেইখিনি বেছি ভাল তোমালোকৰ বেষ্টটো ল'ৰা ছোৱালীয়েনো কিনিলে কিবা এটা পাই কমন ৰুম হয় বাৰে প্ৰতি ইয়াত কমন ৰুমলৈ আহিয়ে থাকোঁ মই আগতে কলেজত মানে ক্লাছটো কৰি মেলি যেনে তেনে পাওঁহি আৰু কমন ৰুমলৈ পাওঁহিয়ে মানে ডাইৰেক্ট এইখিনি আমাৰ ডিপাৰ্টমেণ্ট ইংলিছৰ আৰু আছামিজ আৰু জিঅ'গ্ৰাফী জ্যোতিকা বাই বাই মই আছামিজ মই এখন শিৱসাগৰতে ছেভ কৰি থৈ দিছে কি বুলি ছোৱালী হোষ্টেল 1 ন ফাকুৱা কিনিবলৈ পঠিয়াইছিলোঁ এদিন আৰু মোৰ নাম্বাৰটো তেনেকৈ ছেভ কৰি থৈ দিছে একদম ধুনীয়াকৈ ছোৱালী হোষ্টেল 1 বুলি এয়া আমাৰ কেণ্টিন প্ৰাগজ্যোতিকাৰ সমীৰ ছাৰক আকৌ পাই গ'লোঁ ভালে আছেনে এয়া আমাৰ কেণ্টিন ইয়াতে আমি খাই মেলি থাকোঁ আগতে এয়া দাদাসকল বাই 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 সমীৰ ছাৰ আগতে গ্ৰেছ মানে পিজিত আছিলে আৰু পিজিলৈ আমি আউটিং পালে মানে ৰশ্মিয়ে মই মোৰ লগৰ ৰশ্মি বুলি কয় ৰশ্মি ইণ্টিটি তাই মানে কাৰ্বি আংলঙৰ হয় আৰু তাই মই মানে মিলি একদম গ্ৰেছতৰ মানে পিজিলৈ গৈয়ে থাকোঁ ন বাৰে প্ৰতি আউটিং দিলে মানে বেলেগ ল'ৰা ছোৱালী বেলেগ ধান্দা ক'বলৈ যোৱা ধান্দা কিন্তু আমি অকল মোক গ্ৰেছক লগ কৰিবলৈ আৰু তাইৰ ভাগৰ বেষ্ট ফ্ৰেণ্ড তৃষ্ণাক লগ কৰিবলৈ যায় দুইজনী একেলগে আছিলে তৃষ্ণাও তাই তেতিয়া যাওঁ এয়া একদম পাই গৈছোঁ চানা ভালে আছে চিনি পাইছে নাই প্ৰাগজ্যোতিকাতে পঢ়িছিলোঁচোন পাহৰি থাকিলে এওঁৰ ওচৰতে চানা খাওঁ আগতে যাওঁ দেই ফুচকা বিকা দাদা এজন ইয়াতে বহে আৰু মানে আমি ছুটি দিয়া টাইমডোখৰ এইডোখৰত বহুত ভিৰ হয় এতিয়া গোটেই গাড়ীয়ে চাৰিয়ে ভৰ্তি হৈ আছে পাৰ্কিং কৰি থৈ দিছে আৰু ইয়াতে মানে একদম ধুনীয়াকৈ মই দেখাবলৈ মানে বহুত ভাল পাওঁ তেওঁক মানে বহুত ধুনীয়াকৈ ফুচকা বনাই বহুত ভাল পাওঁ মানে ফুচকা খাই মেলি এইডোখৰতে বহে নায়ে এতিয়া তেওঁ জেগাডোখৰ
প্ৰস্তুতি বুলি কয় ইয়াতে আমি কিতাপ চিতাপ কিনিবলৈ আহোঁ আৰু কলম চলম এনেকৈ আৰু এইফালে দাদাজন বহুত দিনৰ মূৰত লগ পালোঁ টিউশ্যন চেণ্টাৰ হয় ইয়াতে মানে এনেকৈ টিউশ্যন কৰে সিদ্ধাৰ্থ ছাৰ আৰু কি আছিলে অংকুৰ ছাৰে কৰে আৰু আমাৰ তিনিআলিটো হয় ভাল লাগিছে সেইকাৰণে ইয়াতে আমি খাই লওঁগৈ বুলি ভাবিছোঁ লয়েল ৰেষ্টুৰেণ্ট খুলিছে মানে নতুনকৈ আৰু বহুত ধুনীয়া হয় দেখিবলৈ এইখন এখন সেই বেগটো কেইটা এইকেইখন খালী এখন খালী হ'ল কাৰণে আহিলোঁ আৰু নতুনকৈ খুলিছে তিতাবৰ আৰু আমি থাকোঁতে খোলা নাছিলে এখন লয়েল ৰেষ্টুৰেণ্ট আৰু এইফালে আমাৰ দাদাজনে কৈ দিব কোনডোখৰত বা হয় তিতাবৰ নআলি তিনিআলি হয় এইটো আপোনাৰ নতুনকৈ ৰেষ্টুৰেণ্ট খোলা হয় এইটো ৰয়েল ৰেষ্টুৰেণ্ট এতিয়া 4 মাহ হৈ আছে লগ পাই ভাল লাগিলে আমি থাকোঁতে খুলিব নোৱাৰিলে বহুত বেয়াও লাগিছে এতিয়া একো ক'বও নোৱাৰি আৰু এইটো টাইমতে খুলিবলগীয়া আছিলে যেতিয়া ইয়াতে আছিলে মই প্ৰাগজ্যোতিকাতে পঢ়া হয় প্ৰাগজ্যোতিকা ল'ৰা ছোৱালী বহুত আহে টিচাৰবিলাকো আহে আৰু মানে আমি ম'ম' দিছিলোঁ আৰু বেছি মানে খাবও মন যোৱা নাই ৰাতিপুৱা আহিছোঁ আৰু এনেকৈ বেছি এৰিলোঁ আৰু হোষ্টেল মোৰ জুনিয়ৰ ৰাখি আৰু এইফালে নন্দিতা ঘৰলৈ যাওঁগৈ ন মূৰ্তিজনে ইয়াত আছে ন আমাৰ হোষ্টেল আমাৰ মূৰ্তিজনে ইয়াত আছে ন ধুনীয়া ধুনীয়া খানা বনাই খুৱাই থাকে আমাৰ বমা এয়া আমাৰ খুৰী পাহৰি গৈছোঁ মানে এয়া আমাৰ বমা একদম ধুনীয়া ধুনীয়া খানা বনাই খুৱাই থাকে একদম ৰঙিলি পঙিলি একদম দুইজনী পুৰা এয়া আমাৰ নতুন মেম হয় আৰু বমাহঁতে পুৰা তাৰিফ কৰিছে ভাল ভাল বুলি কৈ থাকে চাগে তাৰিফ কৰি থাকে তোমালোকৰ জুনিয়ৰ হয় তেহেঁতৰ মানে মই ছুপাৰ ছিনিয়ৰ হয় আৰু ভাল হয় দেই আমাৰ জুনিয়ৰখিনি ভাল লাগিছে ক'লো আকৌ এইকেইজনী আহা নামকেইটা কৈ দিয়া এফালৰ পৰা তোমাৰ মোৰ নাম প্ৰজ্ঞা হাজৰিকা প্ৰজ্ঞা আৰু এজনী আছে আমাৰ জুনিয়ৰ তোমালোকৰ ছিনিয়ৰ বা আৰু এই তাই তৃষ্ণা ন কি লিখা দেৱী অঁ তোমাৰ মোৰ নাম ফাৰহানা আখতাৰ চকুকেইটা বৰ ধুনীয়া তাই আৰু সেই তাই মোৰ নাম ভূমিকা জাল আৰু তাই মোৰ নাম সোণালী কুমাৰী তোমাৰ মোৰ নাম জ্যোতিকা বৰা ভালকৈ পঢ়িবা দেই একদম হোষ্টেলত বৰ এনেকৈ এনজয়ো কৰিব লাগে যিমানখিনি যি হয় আৰু তাৰ লগতে পঢ়া শুনাবোৰো চাই যাবা তোমালোকে কি লৈছা চায়েন্স ন তুমি মই আৰ্টছৰ ভালকৈ পঢ়িবা দেই তোমাক ভাল লাগিলে হয় নেকি আৰু তেতিয়াহ'লে কৈ দিয়া চেনেলটোৰ কথা বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ভিডিঅ'ত আৰু আগবঢ়াই দিবলৈ মোৰ মৰমৰ পুৰবী দাইলো আৰু হেৰি কি কয় যাবা আমাৰ ঘৰলৈ দেই বিয়া মাতিম নহয় বা মোৰ বিয়া এয়া আমাৰ পাপুদা নমস্কাৰ ন এয়া একদম পাপুদাৰ লগত যে কিখন কৰি থাকোঁ কৈ দিয়ক আকৌ আগতে ভাল আছিলোঁ নে বেয়া আছিলোঁ কৈ দিয়ক ভাল আছিলোঁ ন আগতে কিবা এটা আনিবলৈ হ'লেও পাপুদাকে পঠিয়াওঁ মানে চব বহুত হেল্প কৰে আৰু বহুত বেছি ভাল হয় এয়া আমাৰ হোষ্টেল ইমান ধুনীয়া হোষ্টেলখন কিমান যে মনত পৰে ঘৰত গৈও মনত পৰি থাকে একদম মানে নিজৰ ঘৰৰ নিচিনাকৈ আছিলোঁ বহুত বেছি মৰম কৰে মেমহঁতে মানে তিতাবৰখনত মানুহবোৰ বহুত বেছি ভাল হয় ইয়াত আহি মই গম পালোঁ মানুহৰ লগত কেনেকৈ মিলিব লাগে মানে চবতে এডজাষ্ট হ'ব পাৰিছোঁ এতিয়া ভালকৈ এয়া নাম চাম লিখি লৈছোঁ আৰু এয়া মোৰ মা আৰু আমি দুইজনী ক'ত বহি মেলি একদম লেকচাৰ দি থাকোঁ ইয়াত জোলনাগিখনত মোৰ ৰুম আছিলে সেইটো 10 মেম কি আছিলে নামটো 114 অঁ এনেকুৱাই কিবা এটা আছিলে পাহৰি থাকিলোঁ নাম্বাৰটো আৰু এইটো ৰুম আছিলে আৰু এইডোখৰত মানে মেমে এইডোখৰত বহি মেলি চিঞৰি থাকে মানে বিষ্ণু কৰি থাকে আৰু যোনদিনাখন গৈছোঁ মেমে কান্দি মোলৈ ফোন কৰিছে যে কৈছে যে মনত পৰিছে দুইজনীয়ে কান্দিছোঁ মানে সেইদিনাখন নাকান্দিব বাই বাই নাকান্দিব বাই বাই আপোন আহি গ'লোঁ কেনেকুৱা আহি গ'লোঁ কেনেকুৱা বাৰ্তা ভাল ইমান মনত পৰি আছিলে মোৰ ঘৰ গৈ হয় নেকি
আহিলে নেকি ঘৰলৈ আহিলে বা অঁ এই বৰ্তা ভাগৰ বা মানে তাতে পঢ়ে মোৰ আছাম এনাৰ্জি ইনষ্টিটিউট মোৰ ছুপাৰ ছিনিয়ৰ হয় আৰু শিৱসাগৰতো দোকানবোৰত পাওঁ কিন্তু খাবলৈ মোৰ অলপো মন নাযায় আপোনখনলৈ ইমানেই মনত পৰে যি টি বজাৰ কৰিবলৈ গোটেই যেন দোকানখনে মই উঠুৱাই লৈ যাম এনেকুৱা লাগে সেইকাৰণে আহিলোঁ আকৌ খাবৰ কাৰণে কিবাকিবি বিচাৰি লওঁ বুলি এইখন ইমান ধুনীয়া ন দেখিবলৈকে চাই মানে খাওঁ খাওঁ লাগিয়ে থাকে দেখিলে আইচক্ৰীমকেইটাও লৈছিলোঁ আৰু এইবোৰ কিবাকিবি ল'লোঁ এনেই আৰু বজাৰ কৰিলোঁ সৰু সুৰা আগৰ বাকী দিবলৈ আছিলে বাকী ধাৰ মাৰিলোঁ আৰু এইকেইটা বস্তু ল'লোঁ বাকী এতিয়া বাৰু যি হ'ল হ'ল আৰু কেনেকুৱা পালে এনেই মোক ভাল মোক একেই আছে বাৰু কিন্তু বগাই ভাবিছোঁ বাৰু বস্তু নিয়াই নাছিল নাছিলোঁ এই যাওঁ দেই দেৰি হৈছে লাহে ধীৰে শিৱসাগৰ গৈ থাকোঁ কেমেৰাটো গোটেই ঘামি অৱস্থা নাইকিয়া হৈ গ'ল মুখখন ইমান বেয়া আহিছে এই আমাৰ লগত পূজা মেমো ওলাইছে নতুন মেম হয় দেখাম মই ভিতৰত নিউ মেম পূজা মেম ইমান ধুনীয়া দেখিবলৈ ধুনীয়া লাগিছে সঁচাকৈ ধুনীয়া লাগিছে বহুত ভাল হয় মেম আজি এদিনতে ভাল মানে ভাল পায়ে গৈছোঁ আৰু একদম মানে ঠেলা হেঁচাকৈ আহিবলগীয়া হৈছে আমি এইফালে পাপা ভাল লাগিছে ন এইফালে চাং উঠাই মেলি আনিছোঁ সেইকাৰণে ভেনত আহিবলগীয়া হ'ল আৰু এইফালে মেমে বহুত কষ্ট পাইছে আমাৰ লগত আহি কিমান আৰামত বহি আহিছোঁ আজি আৰু ইমান দীঘলীয়া নকৰোঁ ব্লগটো এতিয়া গৈ আছোঁ লাহে ধীৰে এইফালে আমাৰ মেমে মানে বমি কৰি গ'লগৈ বমি চমি কৰি মেলি বেয়াই লাগিছে আৰু ইমান কষ্টত আনিছোঁ প্লিজ গৰমৰ কাৰণে হৈছে মোৰ পাপাও বহুত বেছিয়ে কষ্ট পাইছে ট্ৰামত কিনাৰত বহি ভালকৈ বহি এইফালে মা আৰামতে বহে সেইফালে আজিলে ব্লগটো ইমানটোৱে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম মেমক পাই বহুত ভাল লাগিলে জাজিত নামিব জাজিতে হয় ঘৰ আৰু এনেও শিৱসাগৰত যেতিয়া শিৱসাগৰত লগ পায়ে থাকিম কিতাপবোৰৰ